ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া নাটক পেপাৰখনৰ জন্মযাত্ৰা নাটকখনৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটি হৈছে কালসংহতি প্ৰৱৰ্তক কোন? উত্তৰটি হ'ল কালসংহতিৰ প্ৰৱৰ্তক আছিল গোপাল আতা। 2 নম্বৰ প্ৰশ্নটি হৈছে গোপাল আতাৰ জন্ম কোন ঠাইত হৈছিল? উত্তৰটি হ'ল গোপাল আতাৰ জন্ম উজনিৰ গড়গাঁৱৰ ওচৰত হৈছিল। 3 নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱৰ প্ৰিয় শিষ্য কোন আছিল? উত্তৰটি হ'ল গোপাল আতা। 4 নম্বৰ প্ৰশ্নটি হৈছে গোপাল আতাই কি ৰূপে খ্যাতি লাভ কৰিছিল? উত্তৰটি হ'ল গোপালদেৱে অতিশয় মনত লগাকৈ সাধু, দৃষ্টান্ত, উদাহৰণ আদিৰে ধৰ্মৰ বিষয়ক কথাবোৰ বুজাব পাৰিছিল, যাৰ কাৰণে তেওঁ কথাৰ সাগৰ ৰূপে খ্যাতি লাভ কৰিছিল। 5 নম্বৰ প্ৰশ্নটি হৈছে গোপাল আতাৰ অংকীয়া নাট কেইখন? নাম লিখা। উত্তৰটি হ'ল গোপাল আতাৰ অংকীয়া নাট 3খন হ'ল উদ্ভৱযান, জন্মযাত্ৰা আৰু নন্দী উৎসৱ। 6 নম্বৰ প্ৰশ্নটি হৈছে গোপাল আতাৰ নাটসমূহত কিহৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়? উত্তৰটি হ'ল গোপাল আতাৰ নাটসমূহত ভাগৱতৰ দশম স্কন্ধৰ প্ৰভাৱ সুস্পষ্ট। 7 নম্বৰ প্ৰশ্নটি হৈছে গোপাল আতাৰ নাটৰ বৈশিষ্ট্যসমূহ কি কি লিখা? উত্তৰটি হ'ল গোপাল আতাৰ নাটৰ বৈশিষ্ট্যসমূহ হ'ল প্ৰথমটো হৈছে গোপাল আতাৰ নাটত প্ৰকৃত ব্ৰজাৱলী আৰু কামৰূপী তথা পুৰণি অসমীয়া শব্দ আছে। ইয়াৰ ভিতৰত পুৰণি অসমীয়া শব্দৰ ব্যৱহাৰ বেছি। দ্বিতীয়তে দীৰ্ঘইকাৰৰ ঠাইত হ্ৰস্বইকাৰৰ নিমিত্তে মুখ আদিৰ প্ৰয়োগ প্ৰাকৃতৰ প্ৰভাৱ দেখা যায়। তৃতীয়তে তালব্যাস মধ্যাহ্ন ঠাইত দন্ত্যাস বৰ্গীয় জ ঠাইত ঝ-ৰৰ ব্যৱহাৰ হৈছে। যচন, শুনি, হামু, হামাৰ, কহল, জাহেৰ, জুহি, দেশহ আদি ব্ৰজাৱলী ভাষাৰ শব্দৰ প্ৰয়োগ থকা দেখা যায়। চতুৰ্থতে গোপাল আতাৰ নাটত চুটি চুটি বাক্য ব্যৱহাৰ কৰি গদ্যত সুন্দৰ ভাৱ ফুটাই তোলা দেখিবলৈ পোৱা যায়। পঞ্চমতে শংকৰদেৱৰ নাটসমূহত যেনেকৈ শ্লোকৰ অৰ্থ, কথা আৰু গীত পোৱা যায় তেনেকৈ গোপাল আতাৰ নাটত ইয়াৰ ব্যৱহাৰ পোৱা নাযায়। 8 নম্বৰ প্ৰশ্নটি হৈছে জন্মযাত্ৰা নাটকখনৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা। উত্তৰটি হ'ল জন্মযাত্ৰা নাটখনত দশম স্কন্ধ ভাগৱতৰ প্ৰভাৱ বহুত বেছিকৈ পৰিছে। কিছুমান ঠাইত শংকৰদেৱৰ পত্নীৰে নাট্যৰ গদ্যত ব্যৱহাৰ হৈছে। তলত শংকৰদেৱে ব্যৱহাৰ কৰা বাক্যাংশ আৰু বাক্যসমূহ গোপাল আতাই ঠিক সেই নিচিনাকৈ ব্যৱহাৰ কৰিছে। পাদপদ্ম নৌকা ভাগৱতত আছে, চৰণ নৌকা হৈছে জন্মযাত্ৰাৰ, সাগৰৰ তলত গজন্ত জলধৰ ভাগৱতত, সাগৰৰ তলে জলধৰ গজয় জন্মযাত্ৰা। মধ্যৰাতি অতি অন্ধকাৰ ভৈল চন্ন ভাগৱত, মধ্যৰাতি অন্ধকাৰ চন্ন ভেল জন্মযাত্ৰা। গোপাল আতাই অসমীয়া সমাজৰ লগত সংগতি ৰাখি কৃষ্ণৰ জন্মোৎসৱ বৰ্ণনা দাঙি ধৰিছে। মূল ভাগৱতত শ্ৰীকৃষ্ণৰ জন্মৰ উপলক্ষে নন্দ ৰজাই ৰত্ন, সুবৰ্ণ আৰু বস্ত্ৰৰে সজাই 7খন তিলৰ পাহাৰ ব্ৰাহ্মণক দান কৰা কথা আছে। শংকৰদেৱে দশমত এই বৰ্ণনা দিছে, কিন্তু গোপাল আতাই তেওঁৰ জন্মযাত্ৰা নাটত এই বৰ্ণনা দিয়া নাই। আমাৰ সমাজৰ প্ৰচলিত ৰীতি আৰু মানুহৰ সামৰ্থ্য অনুযায়ী কৃষ্ণৰ জন্ম উপলক্ষে আনন্দ উৎসৱ আৰু দান দক্ষিণাৰ উল্লেখ আছে। জন্মযাত্ৰা নাটকত দৈ, লৱণো, ঘোল, ঘিউ, তেল, হালধি গুৰি ইজনে সিজনৰ গালৈ ছটিয়াই ৰং ধেমালি কৰাৰ মূলত আৰু শংকৰদেৱৰ দশমতো আছে, কিন্তু প্ৰাচীন অসমৰ উল্লেখযোগ্য মুঠ খেলৰ বৰ্ণনা নাই। গোপাল আতাই মুঠ খেলৰ বৰ্ণনা দিছে। মুঠৰ ওপৰত মূল বিষয়বস্তুৰ লগত সংগতি ৰাখি স্বকীয় প্ৰতিভাৰে গীত, নৃত্য আৰু নাটকীয় কৌশল প্ৰয়োগ কৰি ঠাই বিশেষে কৰুণ, বীৰ, ভীষ্মক, শান্ত, হাস্য আদি ৰসৰ সমাৱেশত ৰচিত গোপাল আতাৰ এই নাটখন অন্যতম সাৰ্থক সৃষ্টি। ধন্যবাদ।